সকলোলৈ নমস্কাৰ। গাটো বিশেষ ভাল নহয়, ভিডিঅ' বনাম বুলি মই ভাবাও নাছিলোঁ, কিন্তু অকণমান বাধ্য হ'লোঁ। এইখিনি মই লিখিও দিব পাৰিলোঁ হয়, কিন্তু লিখিবলৈ সিমানখিনি শক্তি নাই। গতিকে ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোকক জনাই দিওঁ। আপোনালোক সকলোৱে জানে দেশৰ পৰিস্থিতি কেনেকুৱা চলি আছে। আমাৰ দেশখনৰ কাৰণে এছামে আমাৰ হৈ যুঁজিব গৈছে বা যুঁজি আছে। তেওঁলোকৰ ফেমিলি, তেওঁলোকৰ নিজৰ মা, নিজৰ পত্নী, নিজৰ কণ কণ সৰু শিশু ল'ৰা ছোৱালী সকলোকে এৰি থৈ তেওঁলোকে আমাৰ কাৰণে যুঁজিব গৈছে। গতিকে এই সময়খিনিত যিসকল কণ্টেণ্ট ক্ৰিয়েটাৰ হয় তেওঁলোকে প্লিজ মই বিনম্ৰ অনুৰোধ জনাইছোঁ, মোক বেয়া নাপাব। আপোনালোকৰ ভালৰ কাৰণে বুলি ভাবি পেলাই মই ভিডিঅ'টো বনালোঁ। কাৰণ চাওক, আপোনালোকে আপোনালোকৰ দৈনন্দিন জীৱনৰ মানে যিখিনি দি থাকে সেইখিনি দি থাকিব পাৰিব, কিন্তু কেইদিনমান আমাৰ দেশৰ পৰিস্থিতিটো ভাল হোৱালে চাওক, ভগৱান আছে, যি হৈ আছে হয়তো ভালৰ কাৰণে হৈ আছে বুলি মই ভাবোঁ। গতিকে যেতিয়া পৰিস্থিতি আকৌ ভাল হ'ব, আকৌ আপোনালোকে সুবিধা পাব। এনেকুৱা নহয় যে এইকেইদিন আপোনালোকে পোষ্ট নিদিলে আপোনালোকৰ পেজটো বন্ধ হৈ যাব, তেনেকুৱা কোনো কথা নাই। গতিকে মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। কাৰণ চাওক, যেতিয়া প্ৰফেশ্যনেল মুড হয় এইটো বস্তু পাব্লিক হৈ যায়, আৰু পাব্লিকৰ ভিতৰত সেইসকল মানুহো পৰে যিসকলৰ এতিয়া পুতেক বা যিসকলৰ স্বামী বা যিসকলৰ দেউতা এতিয়া যুঁজি আছে। তেওঁলোকে যদি এনেধৰণৰ পোষ্টবোৰ দেখে কেনেকুৱা ভাবিব ভাবকচোন। যিসকলে আমাৰ হকে এছামে যুঁজি আছে আৰু এছামে এতিয়াও সেই ভিডিঅ' বনোৱাত মানে লাগি আছে। কিন্তু এইটো কোৱা নাই মই ভিডিঅ' মানে বনোৱা ৰখি যাবলৈ কোৱা নাই, কিন্তু এই সময়খিনি যথেষ্ট ধৈৰ্য ধৰিব লাগিব। এই বেয়া দিনবোৰ আকৌ ভাললৈ আহিব বুলি মই প্ৰাৰ্থনা জনাওঁ। আপোনালোকে প্ৰাৰ্থনা জনাই যদি ভিডিঅ' দিয়ে বা দেশৰ এই জোৱানসকলৰ কাৰণে যদি কিবা ক'ব বিচাৰে তেতিয়াহ'লে দিয়ক, মই সেইটো কোনো কথা নাই, মই সেইটোক বাধা দিবলৈ যোৱা নাই। কিন্তু এতিয়াও দেখিছোঁ কিছুমান পোষ্ট এতিয়াও আহিয়ে আছে, ৰৈ যোৱা নাই। কিছুমান ফটো এতিয়াও শ্বেয়াৰ হৈ আছে, ভাল লগা নাই দেখি। মানে মই নিজেও ফটো উঠি বহুত ভাল পাওঁ, মই নিজেও পোষ্ট দি থাকোঁ, কিন্তু এইকেইদিন মোৰ সেই পোষ্ট দিবলৈ বা সেই ফটো উঠিবলৈ মোৰ সেইখিনি কৰিবলৈ মোৰ যথেষ্ট কষ্ট হৈছে। গতিকে আপোনালোকক মই মোৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে কেইদিনমান ৰখি দিয়ক। এনেকুৱা নহয় যে আপোনালোকে আৰু বনাবই পাৰিব, আৰু ভাল দিন আহিব, আৰু হয়তো ভাল সুবিধাও পাব পাৰে দেশৰ পৰিস্থিতি ভাল হ'লে। গতিকে মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ, বেয়া নাপাব। গাটো ভাল নহয়, তথাপি ভিডিঅ'টো বনাবলৈ মই অকণমান বনাবলৈ উপায় নাই। মানে মই লিখিবলৈ যিহেতুকে পৰা নাই কথাখিনি, গতিকে ভিডিঅ' আকাৰে বনাই আপোনালোকলৈ জনাইছোঁ।